ভালো পাব লাগে, বন্ধুত্বও গঢ়িব লাগে, কিন্তু কোনো ক্ষেত্ৰত নিজক হেৰুৱাব নালাগে। যিকোনো সময়ত আমি নিজৰ ওচৰলৈ উঠি আহিব পৰাকৈ এডাল সাঁকো সাজি থ'ব লাগে। মানে এনেকুৱাকৈ কাৰোবাক পৃথিৱী বনাব নালাগে যাতে তেওঁ আঁতৰি গ'লে পৃথিৱীখনেই নোহোৱা হৈ যাব। নিজক ভাল পাব শিকিব লাগে। নিজক ভাল পোৱাটোত কোনো স্বাৰ্থ নাথাকে। আৰু মই ভাবোঁ যিকোনো এটা সম্পৰ্কত কেতিয়াও প্ৰত্যাশা কৰিব নালাগে। আশা কৰিব লাগে, আশা কৰাটো ভাল, কিন্তু প্ৰত্যাশা শব্দটো ইমান ভাল নহয়। এটেচমেণ্ট কৰিব মানে এটেচমেণ্ট আনিব লাগে। কিতাপৰ প্ৰতি এটেচমেণ্ট আনিব পাৰোঁ আমি, আকৌ আমাৰ প্ৰকৃতিৰ প্ৰতি আনিব পাৰোঁ, এজোপা ভাল গছৰ প্ৰতি আনিব পাৰোঁ, গানৰ প্ৰতি আনিব পাৰোঁ। সেই বস্তুটোৰ লগত যদি আমি এটেচমেণ্ট আনো, আমাৰ কোনো ক্ষতি নহয়। কাৰণ গান বস্তুটো এনেকুৱা, আজি তুমি সেই গানটো শুনিছা, সেই গানটো মই ভাল পাওঁ সেই গানটো, কিন্তু তুমি সেই গানটো শুনিছা, তুমিও সেই গানটোক ভাল পোৱা, কিন্তু সেই গানটো তেতিয়া নাইকিয়া হৈ নাযায়, নোহোৱা হৈ নাযায়। যিটো বস্তুৰ প্ৰতি তুমি এটেচমেণ্ট আনিব লাগে সেইটোতহে আনিব। মানুহৰ লগত কেতিয়াও এটেচমেণ্টটো আনিব নালাগে। নিচা বস্তুটো বহুত বেয়া। তো লাগিলে যিকোনো ক্ষেত্ৰত হ'ব পাৰে, যিকোনো বস্তুৰ প্ৰতি মানুহৰ নিচা থাকে, সেই নিচা বস্তুটো বহুত বেয়া হয়। মানে সেইকাৰণে নিচা বস্তুটো আনিবই নালাগে।